এগৰাকী পত্নীৰ থাকে 4গৰাকীকৈ স্বামী, কিন্তু সেই কথা জ্ঞাত নহয় স্বামী। একেলগে একেদিনাই 4গৰাকী পুৰুষৰ পত্নী হয় এগৰাকী মহিলা। বিবাহৰ দিনটোতে আন 3জনৰ সৈতে কৰোৱা হয় বিবাহ। শুনি নিশ্চয়কৈ আপোনাৰ অবিশ্বাস্য লাগিছে নহয়নে? কিন্তু এয়াই সত্য। আপুনি যিগৰাকী ছোৱালীক বিয়া কৰাইছে তেওঁ আপুনি 4ৰ্থ নম্বৰ স্বামীহে। এই কথাৰ পৰা পুৰুষসকল অজ্ঞাত। হিন্দুসকলে বৈদিক পৰম্পৰা অনুসৰি বিবাহ সম্পূৰ্ণ কৰে, গতিকে বেদৰ যি বাণী সেই বাণীত লিখা থাকে। সেয়েহে পণ্ডিতে মন্ত্ৰ পঢ়াৰ সময়ত বুজিব নোৱাৰে দৰা কন্যাই। যদিহে আপুনি মন্ত্ৰ ভালদৰে বুজি পায় তেন্তে আপুনি জানিব পাৰিব 4গৰাকীকৈ স্বামীৰ কথা। আৰু বিবাহস্থলীত বহি থকা দৰাৰ নম্বৰ 4ৰ্থহে। ইয়াৰ পূৰ্বে কইনাক আন 3জনক অৰ্পণ কৰা হৈছিল। বৈদিক প্ৰথা অনুসৰি কইনাৰ ইচ্ছামতে 4গৰাকীকৈ লোকক স্বামী হিচাপে গ্ৰহণ কৰিব পাৰে। বিবাহৰ দিনা সাংসাৰিক জীৱন ভালে থাকিবলৈ কইনাক প্ৰথমে 3গৰাকী দেৱতাৰ লগত বিবাহ সম্পূৰ্ণ কৰোৱা হয়। সকলোতকৈ প্ৰথমে কইনাৰ অধিকাৰ চন্দ্ৰক অৰ্পণ কৰা হয়। ইয়াৰ পিছত বিশ্ববাহু নামৰ কন্দৰ্পৰ সৈতে আৰু তাৰ পাছত অগ্নি দেৱতাৰ সৈতে আৰু শেষত কইনাগৰাকীৰ স্বামীৰ সৈতে বিবাহ সম্পূৰ্ণ কৰে। আৰু এনেদৰে এগৰাকী কইনা হৈ পৰে 4গৰাকীকৈ স্বামী পত্নী।